AK-47 বুলেট পিস্তলসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ আৰক্ষীৰ বকুৰ এটা ফেক্টৰীৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰখিনি ঘটনা সংক্ৰান্তত থকা 4জনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কামৰূপ আৰক্ষীয়ে গোপন সূত্ৰে চলোৱা অভিযানত মূল মাষ্টাৰমাইণ্ড বকুৰ প্ৰণৱ মহন্ত নামৰ লোকজনৰ গুদামৰ পৰা জব্দ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰখিনি কামৰূপ আৰক্ষী আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ যৌথ অভিযানত বকুৰ পৰা জব্দ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি জানিব পৰা মতে উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছিল AK-47 বুলেট SLR বুলেট প্ৰায় 200 ৰাউণ্ড এটা পিস্তল এটা ৰিভলভাৰ মোবাইল ফোন ছটা আমি পুনৰবাৰ জনাইছো BTC বাৰ্তাৰ দৰ্শকসকলক বকুৰ এটা ফেক্টৰীৰ পৰা উদ্ধাৰ কৰা হৈছে অবৈধ অস্ত্ৰ-শস্ত্ৰ কামৰূপ আৰক্ষীৰ অভিযানত জব্দ কৰা হ'ল বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ ঘটনা সন্দৰ্ভত আটক কৰে 4জনক আটকাধীন সকলৰ পৰা উদ্ধাৰ কৰে AK-47 বুলেট SLR বুলেট প্ৰায় 200 ৰাউণ্ড এটা পিস্তল এটা ৰিভলভাৰ মোবাইল ফোন ছটা বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে অভিযুক্তসকলৰ নাম অমৃতালী কেতু ৰাভা শিৱাজিত বড়ো আৰু প্ৰণৱ মহন্ত আমি যোৱাকালি ৰাতি এটা অপাৰেশ্যনটো লঞ্চ কৰিছিলো গুৱাহাটী পুলিচৰ লগতে আমি এটা সিক্ৰেট ইনফৰমেশ্যন পাইছো আমাৰ বকো থানাৰ জুৰিছডিকশ্যন ভিতৰত আৰ্মছৰ সিক্ৰেট ইনফৰমেশ্যন পাইছো এইটো ইনফৰমেশ্যন পাওঁতে গুৱাহাটী পুলিচ আৰু কামৰূপ ৰুৰেল পুলিচ এটা জইণ্ট অপাৰেশ্যন লঞ্চ কৰিছে এইটো জায়গাটো হ'ল আপোনাৰ এইটো প্ৰণৱ মহন্ত বুলি এটা মানুহ আছে তেখেতৰ ফেক্টৰীৰ ভিতৰত এটা মানে কিবা ৱেপন্স ডাম্প তাতে আছে বুলি ইনফৰমেশ্যন পাইছো এই মতে আমি অপাৰেশ্যনটো লঞ্চ কৰিছিলো ডিউৰিং সাৰ্চ আমি ঢেৰ সাৰে মানে ৱেপন্সটো আমি পাইছিলো এটা হ'ল এটা ফেক্টৰী মেড 9mm পিষ্টল পাইছো along with 5 rounds of live ammunition পাইছো আৰু হ'ল আপোনাৰ .380 revolver loaded with 1 round of live ammunition আৰু 5টা round of .5 nitro live cartridge etu dangor size hobo aru 142 rounds of live ammunition etu AK-47 or ammunition hobo 142 numbers aru 4 rounds of insas weapon etu live rounds ase aru eta dangor tina container ase tar ভিতৰত এক্সপ্লোজিভ সাবষ্টেন্সেস আছে এইটো এই গুটেকিনি আমি সিজ কৰাৰ পিছত তাতে এইটো 3জন মানুহ আছে তেখেতক গ্ৰেফতাৰ কৰা হ'ল তেখেতৰ নাম হ'ল কেতু ৰাভা এইটো আৰু হ'ল শিৱাজিত বড়ো আৰু অমৃত আলী এই 3জনক কালি ৰাতি আমি কাষ্টাডিটো লোৱা হ'ল আৰু আজি প্ৰণৱ মহন্ত বুলি মানুহ আমি আমাৰ কাষ্টাডি লোৱা হৈছে নিউজ ডেস্ক ৰিপৰ্ট BTC বাৰ্তা 24/7 লাইভ